অকল ক্ৰিকেট খেলত এজন বলাৰৰ বাবে মেডেন অভাৰ অতি গুৰুত্বপূৰ্ণ। কিন্তু ৬টা বলত ৰান ৰক্ষা কৰাটো যিকোনো এজন বলাৰৰ বাবে বহুতো কঠিন। বন্ধুসকল, বিশ্ব ক্ৰিকেটত এজন এনে মহান বলাৰ আছে যিয়ে মেডেন অভাৰ বলিং কৰি পিছত খলকনি তুলিবলৈ সক্ষম হৈছিল। আমি আপোনালোকক কম সেই ভাৰতীয় বলাৰজনৰ বিষয়ে যিয়ে একেৰাহে ২১ অভাৰ মেডেন বল কৰি ৰান সংগ্ৰহৰ বাবে ইংৰাজসকলে হাহাকাৰ কৰিছিল। আমি ভাৰতৰ প্ৰাক্তন বলাৰ বাপু নাডকাৰ্ণীৰ কথা কৈছো, যিগৰাকী ভাৰতীয় আটাইতকৈ কৃপণালী বলাৰ হিচাপে পৰিচিত। বাপু নাডকাৰ্ণী আছিল এজন স্পিন বলাৰ যিয়ে একেৰাহে ২১টা মেডেন অভাৰ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বাপু নাডকাৰ্ণীয়ে ৫৬ বছৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে এই আচৰিত কাম কৰিছিল। ১৯৬৪ চনত মাদ্ৰাজত ইংলেণ্ডৰ বিৰুদ্ধে খেলা এখন টেষ্ট মেচৰ সন্মুখত বাপু নাডকাৰ্ণীয়ে কোনো ৰান নিদিয়াকৈ একেৰাহে ২১ অভাৰত ইংলেণ্ডৰ বলাৰসকলে বাপু নাডকাৰ্ণীৰ সন্মুখত ৰান কৰিবৰ বাবে হাহাকাৰ কৰিছিল। এই ঐতিহাসিক খেলখনত বাপু নাডকাৰ্ণীৰ ব্ৰিটিছৰ বিৰুদ্ধে আচৰিত ধৰণে বলিং কৰি সকলোকে আচৰিত কৰি তুলিছিল। যদিও এই মেচখনত বাপু নাডকাৰ্ণীয়ে কোনো উইকেট লাভ নকৰিলে, কিন্তু তেওঁ ৩২ অভাৰত মাত্ৰ ৫ ৰানহে খৰচ কৰি লগতে একেৰাহে ২১টা মেডেন অভাৰ কৰিছিল। লোকসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।